নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভাল। এয়া চাওকচোন আজি কি আনিলে বজাৰৰ পৰা। সকলোবিলাক মই এনেকৈ কাটি ল'লোঁ। কচু, ঔটেঙা আৰু ঢেকীয়া শাক, লগতে নহৰু কাটি ল'লোঁ। এতিয়া মই প্ৰেছাৰত এয়া কচু, ঔটেঙা তাতে দিছোঁ এমুঠি দাইলকণ দিলে তৰকাৰীখন ডাঠ হয়। আপোনালোকে সৰহকৈ দাইল নিদিব, খাবলৈ বেয়া লাগিব। এয়া দি পেলাই বইল কৰি ল'লোঁ নিমখ দি। তাৰপিছতে এয়া মাছ দি বনাম মই এতিয়া ধুনীয়াকৈ। মাছখিনি ধুই ল'লোঁ, ধুই পেলাই এতিয়া অকণমান ফ্ৰাই কৰি লৈছোঁ। টেঙা তৰকাৰীত ফ্ৰাই কৰি দিলে খাবলৈ ভাল হয়। তাৰপিছত এতিয়া চাওক মই এই কেৰাহী পাতিলোঁ। কেৰাহীত অকণমান মিঠাতেল আৰু দি দিলোঁ। তাতে দি পেলাই দিলোঁ মেথি গুটি কেইটামান। তাৰপৰা দিছোঁ নহৰু অকণ সৰহকৈ দিব। টেঙা তৰকাৰীত নহৰু দিলে খাবলৈ ভাল লাগে। তাৰপিছতে এয়া নহৰুখিনি ৰঙা হোৱাৰ লগে লগে মই অকণমান হালধি দি দিলোঁ। হালধি দি এতিয়া মই ঢেকীয়াখিনি ধুই থৈছিলোঁ যে এইখিনি ধুনীয়াকৈ ওপৰত দি দিলোঁ। দি এতিয়া মই ঢেকীয়াখিনি ভালকৈ ভাজি ল'ম, পূৰা সিজাই ল'ম, তেতিয়াহে খাবলৈ টেষ্ট লাগিব। এয়া চাওক এতিয়া সোৱাদ অনুসাৰে নিমখ দিলোঁ। কাৰণ মই বইল কৰোঁতে নিমখ দিছিলোঁ যে ঔটেঙাৰ লগত, সেইকাৰণে অকণমান নিমখ দিছোঁ। আপোনালোকে নিমখ দিওঁতে চাই ল'ব, নিজৰ আন্দাজমতে দিব। তাৰপিছত এতিয়া ঢাকনখন লগাই দিম হ'বৰ বাবে। এয়া চাওক মোৰ সিজিছে আৰু অকণমান বাকী আছে। এতিয়া মই তাতে কেঁচা জলকীয়া কেইটামান ফালি দিছোঁ। কাৰণ টেঙা তৰকাৰীত অকণ জ্বলা হ'লে খাবলৈ টেষ্ট লাগে। জ্বলা যোনে যিমান খায় সিমান দিব পাৰিব, ইচ্ছাৰ কথা। আমি খাওঁ কাৰণে কেইটামান সৰহকৈ দিলোঁ। তাৰপিছত অকণমান দেৰি পিছত আকৌ মই ঢাকনখন খুলি আছোঁ, মোৰ হৈয়ে গ'ল। এতিয়া মই এইখিনিৰ ওপৰত ধুনীয়াকৈ মই বইল কৰি থোৱা ঔটেঙা, কচু, দাইল এইখিনি ঢালি দিম। এইখিনি চব ধুনীয়াকৈ হৈ আছে। এতিয়া মই লাহেকৈ ইয়াত ঢালি দিম। এয়া ঢালি দি এতিয়া মই আৰু অকণমান পানী এনে ধুই পেলাই দি দিম। এয়া চাওক কি ধুনীয়া ডাঠ হৈ গ'ল তৰকাৰীখিনি। খাবলৈ যে ইমান টেষ্টি। এনেকৈ বনাই খাবচোন, খুব ভাল লাগে। দাইল এমুঠি দিব, বৰ নহ'বা পানী হয়, খাবলৈ টেষ্ট নালাগে। তাৰপৰা ইয়াতে মই এতিয়া ফ্ৰাই কৰি থকা মাছখিনি এয়া ঢালি দিম। ঢালি দি পেলাই এতিয়া লৰাই ল'ম। লৰাই পেলাই এতিয়া মই আকৌ ঢাকনখন লগাই দিম, উতলিব দিম, তেতিয়াহে টেষ্ট লাগিব। এই আছোঁ উতলিলে মোৰ তৰকাৰী ৰেডি হৈ গ'ল খাবলৈ। সেই আছোঁ কি ধুনীয়া হৈছে তৰকাৰী, খাবলৈ খুব টেষ্টি হৈছে। আজিলৈ আহিছোঁ, বাই বাই।